নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অনুপম দাস ইউটিউব চেনেল। বন্ধুসকল, মই আজি আপোনালোকক আগবঢ়াইছোঁ সকলোতকৈ মূৰ্খ, সকলোতকৈ ষ্টুপিড প্ৰধানমন্ত্ৰীজন কোন হয়। বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। মই সুধিছোঁ যে সকলোতকৈ মূৰ্খ, সকলোতকৈ ষ্টুপিড প্ৰধানমন্ত্ৰী কোন হয়। যদি আপুনি গুগলত চাৰ্চ কৰে তেন্তে ডাইৰেক্ট আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নাম আহে। আপোনালোকে চাব পাৰে, যদি কাৰোবাৰ বিশ্বাস হয় তেন্তে নিশ্চয় মই আপোনালোকক দেখাই দিম। চাব পাৰে গুগলত। ইয়াত আহিলোঁ, আহি মই ইয়াত মাৰিলোঁ, বেষ্ট ষ্টুপিড প্ৰাইম মিনিষ্টাৰ। চাই থাকক, যেতিয়া মই মাৰিছোঁ বেষ্ট ষ্টুপিড প্ৰাইম মিনিষ্টাৰ, এয়া চাওক। আপোনালোকে নিশ্চয় দেখিছে চাগে, ইয়াত লিখা আছে গুগল চাৰ্চ টেল PM मोदी एज वर्ल्ड मोस्ट स्टूपिड प्राइम मिनिस्टर। गुगल सर्च से दुनिया की सबसे बेवकूफ़ प्रधानमंत्री है नरेंद्र मोदी। যদি আপোনালোকে এইটো চাইছে নিশ্চয় দেখিব পাৰিছে যে আমাৰ গুগলত চাৰ্চ কৰিলে সকলোতকৈ মূৰ্খ, সকলোতকৈ ষ্টুপিড প্ৰাইম মিনিষ্টাৰজন কোন হয়, সেইটো হৈছে আমাৰ নৰেন্দ্ৰ মোদী। আপোনালোকে গম পাইছে চাগে এইটো সঁচা নে মিছা। আপোনালোকক মই সঁচাকৈ দেখুৱাইছোঁ যে এইটো এটা সম্পূৰ্ণৰূপে মিছা হয়। এইটো কিয়নো ফেককৈ মানুহে বনাইছে। ইয়াৰ কাৰণত গুগলত বহুত কেছ চলিছে বা বহুত আলোচনা চলিছে গুগলৰ ভিতৰত যে এই কথাটোৰ কাৰণে যে সঁচাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোতকৈ বেৱকুফ মানুহ হয় নেকি। আপোনালোকে চাব পাৰে, কিয়নো এইটো মিছা হয়। মই আপোনালোকক দেখাই আছোঁ, কিয়নো এইটো মিছা বুলি মই প্ৰমাণ কৰি দিম। ইয়াত চাব পাৰে, মই দেখাই আছোঁ যিহেতু এইটো ফেক আছিলে। ইয়াত গুগলে সেইটো বন্ধ কৰিছে, যিহেতু গুগলৰ ওপৰত যেতিয়া আলোচনা বহিল তেতিয়া এইটো বন্ধ কৰিছে যে সকলোতকৈ মূৰ্খ প্ৰধান বা ষ্টুপিড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয়, কিয়নো এইটো কিবা দুষ্ট চক্ৰই এইটো উলিয়াইছিলে। আপোনালোকক দেখাই আছোঁ, ইয়াত লিখা আছে চাব, গুগল ষ্টপ দিছ ফেক চাৰ্চ অফ মোদী এজ ষ্টুপিড প্ৰাইম মিনিষ্টাৰ। কৈছে যে গুগলে বন্ধ কৰিছে, কিয়নো সেইটো ষ্টুপিড প্ৰাইম মিনিষ্টাৰ সেইটো এটা ভুল আছিলে। কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন ইণ্টেলিজেণ্ট, এজন বহুত একদম চোকা দৃষ্টি মনোভূমিৰ এজন ব্যক্তি হয়, কিয়নো সেইটো গুগলত ভুল হৈছিলে। গতিকে বন্ধুসকল, মই আপোনালোকক আকৌ দোহৰাই দিছোঁ যে সেই নিউজটো সম্পূৰ্ণৰূপে মিছা আছিলে। কিয়নো যিকোনো এজন প্ৰধানমন্ত্ৰীৰ বিষয়ে এনেকৈ গুগলত ডাইৰেক্টলি দিব নোৱাৰে যে পৃথিৱীৰ সকলোতকৈ মূৰ্খ বা সকলোতকৈ বেয়া প্ৰধানমন্ত্ৰীজন হৈছে নৰেন্দ্ৰ মোদী বুলি দিব নোৱাৰে। বন্ধুসকল, যদি আপোনালোকে ভাবিছিলে যে এই বস্তুটো সঁচা নেকি, কিন্তু এইটো সম্পূৰ্ণৰূপে মিছা হয়। কিয়নো নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ ষ্টুপিড নহয়, মূৰ্খ নহয়, কিয়নো এইটো ফেক নিউজটো ওলাইছিলে কাৰণে আপোনালোকক এই ভিডিঅ'টোৰ সহায়ত মই দেখুৱাইছোঁ যে যদি কোনোবা মনোভাৱটো বেয়া আছিলে, যে কোনোবাই চৰ্চা কৰিছে যে সকলোকে হোৱাটছআপ ফেচবুকত পঠিয়াইছিলে যে সকলোতকৈ মূৰ্খ বা ষ্টুপিড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সেইটো ভুল ধাৰণা। কিয়নো এজন ব্যক্তিৰ বিষয়ে আমি বেয়াকৈ ক'ব নোৱাৰোঁ যদিহে আমি তেওঁক প্ৰমাণ দিব নোৱাৰোঁ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই অলপো কিবা বুজিব পাৰিলে যে এইটো হয় নে নহয়, যদি জানিব পাৰিছে, মোৰ ভিডিঅ'টো লাইক কৰক। আৰু বন্ধুসকল, যদি মোৰ চেনেলটোত আপোনালোক কোনোবা নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।